हेलो फ्रेंड्स नमस्कार मैं एहिया और आपलोगे चाই আছে এহিয়া আর ব্লগ। আজি মই এই ভিডিঅ'খনত মই ৰিভিউ কৰিম Xtreme 125R বাইকখন, যিটো মই কেইদিনমান আগত লৈছোঁ, যিটো স্পৰ্টি ষ্টাইলিছ আৰু বাজেট ফ্ৰেণ্ডলি বুলি কনচিডাৰ কৰা হয়। এই বাইকটো ৰিয়েল লাইফত ইউজ কৰিবৰ বাবে কেনেকুৱা হয় বলক আজি মই এই বাইকৰ বিষয়ে ডিটেইলছলি আপোনালোকক একদম হনেষ্ট মই কেনেকুৱা পাইছোঁ এই হনেষ্ট ৰিভিউটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ। এতিয়া প্ৰথমতে আহিছে বাইকটোৰ লুক আৰু ডিজাইন। সৰ্বপ্ৰথমে ক'বলগীয়া কথা হ'ল বাইকটোৰ লুক। হিৰো Xtreme 125R বাইকটো স্পৰ্টি আৰু ষ্টাইলিছ ডিজাইন একেবাৰে অলপ বেলেগ। ইয়াৰ এগ্ৰেছিভ হেডলাইট আৰু শাৰ্প টেংক ডিজাইন একদম প্ৰিমিয়াম লুক দিয়ে। বাইকখন ব্লেক, ব্লু আৰু ৰেড এই তিনিটা অপশ্যনতে পোৱা যায়। যি কালাৰ আপোনাৰ চইচ হয় আপোনাৰ অনুযায়ী আপুনি ল'ব পাৰে। মোৰ ফেভাৰিট কালাৰ ব্লেক, চ' মই ব্লেক কালাৰ চইচ কৰিলোঁ। দ্বিতীয়তে ইঞ্জিন আৰু পাৰফৰ্মেঞ্চ, মাইলেজ কেনেকুৱা দিয়ে। এতিয়া যদি ইঞ্জিনৰ কথা কওঁ, হিৰো Xtreme 125Rত আছে 124.7 cc ইঞ্জিন, যি 10.7 PS পাৱাৰ জেনেৰেট কৰে। ইঞ্জিনটোৱে খুব স্মুথ ফিল দিয়ে আৰু চিটি ৰাইডৰ বাবে একদম পাৰফেক্ট। মাইলেজৰ কথা ক'বলৈ গ'লে বাইকখনত প্ৰায় সিহঁতৰ মতে 55 to 66 km/লিটাৰত মাইলেজ পোৱা যায়, কিন্তু মোৰ মতে ইমানো মাইলেজ মেক্সিমাম 40 to 45 এনেকুৱা দিয়ে। মুঠৰ ওপৰত মাইলেজৰ বাবে বহুত ভাল এই ছেগমেণ্টত। তাৰপিছতে ক'বলগীয়া মোৰ ৰাইডিং অভিজ্ঞতা। মই বাইকটো চলাই কেনেকুৱা পালোঁ। ৰাইডিং অভিজ্ঞতা মোৰ অনেক ভাল। বাইকখনৰ হেণ্ডেলিং স্মুথ আৰু ৰাস্তাটো কমফৰ্টেবল, বাট মাজে মাজে ষ্টাৰ্ট বন্ধ হৈ যায় কাৰণ মই নতুন বাইক চলোৱা শিকিছোঁ ন, চ' সেইকাৰণে। অভাৰঅল বাইকটো ভালেই পাইছোঁ। ব্ৰেকিঙৰ কথা ক'লে বাইকখনত ABS ব্ৰেকিং ছিষ্টেম আছে, যি ৰাইডিঙত ছেফ আৰু কনফিডেণ্ট কৰি তোলে। এইটোৱেই পাৱাৰ অফ ABS। এতিয়া লাষ্টত দাম। বাইকটো কেনেকুৱা ৰেঞ্জৰ ভিতৰত আহিব। দাম আৰম্ভ হয় 94,000ৰ পৰা এক্স শ্ব'ৰুম প্ৰাইচ। বাই দ্য ৱে, স্পৰ্টি লুক, ভাল মাইলেজ আৰু স্মুথ পাৰফৰ্মেঞ্চ বিচাৰিলে এই বাইক আপোনাৰ বাবে পাৰফেক্ট হ'ব পাৰে। তো ফ্ৰেণ্ডছ, বাইকখনৰ ওপৰত আপোনাৰ মতামত কি কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন এটা ব্লগৰ সৈতে। ভিডিঅ'টো একদম শেষলৈকে